Shriram Finance Limitedৰ সৌজন্যত বিশেষ অনুষ্ঠান এনকাৰেজিং এডুকেশ্যন ইনস্পায়াৰিং লাইভছ আজি যোৰহাট পুথিভঁৰালৰ প্ৰেক্ষাগৃহত যোৰহাটৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক নিমন্ত্ৰণ কৰি শ্ৰীৰাম ফাইনেন্স লিমিটেডৰ ফালৰ পৰা প্ৰায় 200ৰো অধিক শিক্ষাৰ্থীক শৈক্ষিক জলপানী প্ৰদান কৰা হয়। উল্লেখযোগ্য যে আৰ্থিকভাৱে দুৰ্বল তথা মেধাসম্পন্ন শিক্ষাৰ্থীক অকণমান সকাহ দিয়াৰ উদ্দেশ্যে পূৰ্বৰে পৰা এই ধৰণৰ প্ৰশংসনীয় পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। আজি এই বিশেষ অনুষ্ঠানটোৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰা হয় আৰু ইয়াৰ পাছতে গুৰু বন্দনা পৰিৱেশন কৰে শংকৰদেৱ ছেমিনাৰী স্কুলৰ ছাত্ৰ ৰবি শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী অনন্ত ফুকন, লগতে শ্ৰীৰাম ফাইনেন্স লিমিটেডৰ বিষয়ববীয়াসকল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিশেষকৈ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আহ্বান জনাম। এটা সুন্দৰ যি পদক্ষেপ CSR কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ অধীনত 2% প্ৰত্যেক কোম্পানীয়ে লাভাংশ যি সামাজিক দায়বদ্ধতা পালন কৰাৰ বাবে এখন আইন পাৰ্লিয়ামেণ্টত পাছ হৈছিলে 2014 চনত, সেই অনুসৰি প্ৰদান কৰিব লাগে। আজি দেখা গ'ল বহু অসমত ব্যৱসায়ী কৰি থকা যিসমূহ উদ্যোগ আছে বা প্ৰতিষ্ঠান আছে, অনুষ্ঠান আছে, তেওঁলোকে লাভাংশ কেৱল নথিপত্ৰ হয়তো 1% তেওঁলোকে প্ৰদান কৰি বাকী নথিপত্ৰ কাগজপত্ৰ তেওঁলোকে ঠিকেই ৰাখে, কিন্তু প্ৰকৃতাৰ্থত কিন্তু সামাজিক দায়বদ্ধতা পালন কৰা দেখা নাযায়। আজি শ্ৰীৰাম ফাইনেন্স যোৰহাটৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তেওঁলোকে ৰাজহুৱাভাৱে প্ৰায় 200 ছাত্ৰ ছাত্ৰীক যি লাভাংশ 2% কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ অধীনত প্ৰদান কৰিব লাগে খুব সুন্দৰৰূপে প্ৰদান কৰিছে, কিন্তু এনেকৈ 2-এটা কোম্পানীহে প্ৰদান কৰা দেখা পাইছোঁ। মই শ্ৰীৰাম ফাইনেন্সক ধন্যবাদ জনাইছোঁ। 200 ছাত্ৰ ছাত্ৰীক আজি জলপানী স্কলাৰশ্বিপ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজহুৱাভাৱে, কিন্তু এই যে লুকা-ভাকু খেলি থকা, এই যে আমাক মানে ঠগিব বিচৰা, এই যি আমাক মানে একেবাৰে আমাৰ পৰা লুটিবহে বিচৰা, কিন্তু আমাক দিব নিবিচৰা এই যি কোম্পানীবোৰক যে লেগাম লগাব লাগে। আৰু 2% যিটো আইনৰ অনুসৰি কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ অধীনত 2% লাভাংশ যি সামাজিক দায়িত্ব পালন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, এই ক্ষেত্ৰত যেনে কঠোৰ নীতি লয়, কঠোৰ ব্যৱস্থা লয়, আৰু ভৱিষ্যতৰ দিনত কোনো কোম্পানীয়ে তেওঁলোকে অকল নিজৰ পেট ফুলাই থাকিব নোৱাৰে, নিজে খাই বৈ অকল মানে ধনী হোৱাটো শকত হোৱাটো নহ'ব। 2% যিটো সামাজিক দায়িত্ব পালন কৰি আমাৰ অসমৰ জনগণক প্ৰদান কৰিব লাগে, অসমৰ পৰা উপাৰ্জন কৰিব, আৰু 2% মাত্ৰ দিব লাগে আইনৰ অনুসৰি। তাকো সেই 2% দিয়াৰ যিটো বাধ্যকতা ইয়াৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে। আজি আমি শ্ৰীৰাম ফাইনেন্স কোম্পানীৰ তৰফৰ পৰা আজি আমি প্ৰায় 200জন আমি ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ প্ৰদান অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আমি ভাবোঁ এই যিটো স্কলাৰশ্বিপ আমি দিছোঁ ছাত্ৰ ছাত্ৰীসকলক, যাৰ দ্বাৰা তেওঁলোকে নিশ্চয় কিছু হ'লেও আৰ্থিকভাৱে মানে সকাহ পাব। আমি এই স্কলাৰশ্বিপ প্ৰগ্ৰেমটো এইটো আমাৰ দ্বিতীয় অনুষ্ঠান। প্ৰথমটো আমি আজি 3 মাহ আগতে গুৱাহাটীত অনুষ্ঠিত কৰিছিলোঁ, তাতে আমি 100 ছাত্ৰ ছাত্ৰীক আমি স্কলাৰশ্বিপ দিছিলোঁ। আৰু আমি ভাবোঁ যিহেতু আমাৰ শ্ৰীৰাম ফাইনেন্সৰ প্ৰতিখন জিলাতে আমাৰ শাখা আছে, তো আগলৈ আমি অনাগত দিনত প্ৰতিখন জিলাতে এনেকুৱা ছাত্ৰ ছাত্ৰীসকলক আমি স্কলাৰশ্বিপ প্ৰদানৰ অনুষ্ঠান আমি আয়োজন কৰিম আগলৈ। শ্ৰীৰাম ফাইনেন্সৰ ছাত্ৰ ছাত্ৰীসকলক একচুৱেলি আমি যিটো স্কলাৰশ্বিপ দিওঁ, সেই ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি অভিভাৱক থাকে, সেইখিনি আচলতে আমাৰ যিখিনি কমাৰ্চিয়েল ভেহিকেল থাকে, সেইখিনি বাহনৰ লগত জড়িত অভিভাৱক থাকে। তো আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বৰ্তমান আমি স্কলাৰশ্বিপ প্ৰগ্ৰেমটোৱে ৰাখিছোঁ। টিল আমি ধৰক 8ম শ্ৰেণীৰ পৰা একদম ডিগ্ৰীলৈকে আমি স্কলাৰশ্বিপটো দি আছোঁ। 60% নম্বৰ থাকিব লাগে। বৰ্তমান আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কলাৰশ্বিপটোৱে ৰাখিছোঁ। বাকী আমাৰ কোম্পানীৰ ফালৰ পৰা ধৰক কমাৰ্চিয়েল ভেহিকেল লোন, কাৰ লোন, আপোনাৰ গ'ল্ড লোন, বিজনেছ লোন, এনেকুৱা ধৰণৰ বহুত ধৰক প্ৰডাক্ট আছে। তো সেইবোৰ ধৰক আমি বহুত কম সুদৰ বিনিময়ত আমি এইবোৰ কাষ্টমাৰক দিয়া যায়। তো আমাৰ যোৰহাটত এতিয়াও প্ৰায় 10,000 কাষ্টমাৰ আমাৰ ইয়াত আছে যোৰহাট আমাৰ জিলাৰ ভিতৰত। স্কলাৰশ্বিপ আছে আমি কিছুমান ধৰক যিবিলাক আমাৰ দ্বিতীয় অফিচ বা DC অফিচত, সেইবোৰত আমি কিছুমান পানী ফিল্টাৰ বা এনেকুৱা ধৰণৰ আমি দিওঁ। প্ৰচেছটো একচুৱেলি কি 8ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে মানে আমি 60% কণ্টিনিউ পাব লাগে। তো প্ৰতি বছৰ মূৰে মূৰে স্কলাৰশ্বিপটো পাই থাকিব। 11-12লৈকে আমি ধৰক এমাউণ্টটো স্কলাৰশ্বিপৰ যিটো এমাউণ্ট থাকে এইটো চেঞ্জ হয়। তো নৰ্মছ একেটাই থাকে। এলিজিবিলিটি বেলেগ একো নালাগে এতিয়া, জাষ্ট খালি তেওঁলোকৰ অভিভাৱক কমাৰ্চিয়েল বাহনৰ লগত জড়িত ব্যক্তি হ'ব লাগে। আমাৰ শাখাবোৰত যোগাযোগ কৰিলে হ'ব। এইটো
আমাৰ শ্ৰীৰাম ফাইনেন্সৰ প্ৰায় 33টা শাখা আছে গোটেই অসমত যিকোনো শাখাতে আমাৰ যোগাযোগ কৰিলে বা আমাৰ এপছো আছে এপছতো তেওঁলোকে এপ্লাই কৰিব পাৰে তাৰ জৰিয়তে পাৰিব আমাৰ এইটো ক্ষেত্ৰত বাজেটৰ কোনো প্ৰব্লেম নাই বাজেট আমাৰ এভেইলেবল আছে যিমান সংখ্যক আমি দিব পাৰো ষ্টুডেণ্টক আমি দিব পাৰিম এতিয়া কোনো ৰেষ্ট্ৰিকশ্যন নাই কোনো লিমিটেশ্যন নাই ব্যুৰ ৰিপৰ্ট আসাম টাইম প্ৰগতি